আপুনি ভিডিঅ'টো কৰক। আমি কৰি আছোঁ। আপুনি কৈ দিয়ক আপুনি ক'ৰ পৰা আহিছে? মই মহাজন যোৰহাট পৰা আহিছে। আপোনালোকে দলামতে এতিয়া ঘূৰিছে। দাধ বস্তি যায়, তেৰাপুং যায়, বপুং যায়। এতিয়া আকৌ আপোনাৰ যোৰহাট যাব, 7টা বজাত ঘৰ পাবগৈ। 2 ঘণ্টা লাগে। আপোনাৰ প্ৰথমটো মানে আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম আপোনাৰ পিংকু হাজৰিকা। মোৰ ঘৰ যোৰহাট মৌবন্ধা। ইয়াতে আহিছে চামানলৈকে বিকিবলৈ। তো যোৰহাট পৰা অহালৈকে স্কুটিৰ পৰা আহিছে আপুনি? এইটো আপোনাৰ স্কুটি হয়? এইটো মোৰ স্কুটি হয়। আপুনি নিশ্চয় সঁচাকৈ? তাৰপাছত আপোনাৰ দেউতা আৰু কিবা এইটো কৈ দিয়ক। আমাৰ ঘৰত দেউতা আছে, মা আছে, ভণ্টি ভাইটি আছে। দেউতা আপুনি লগৰটো আছে? মোৰ লগত 2জন আছে। 2জন আছে। আপুনি লগৰটো ক'ত গৈছে? সিহঁতে আপোনাৰ দাধৰা বস্তি গৈছে। দাধৰা বস্তি গৈছে। মই যাব নোৱাৰিলোঁ পানীটোৰ কাৰণে। পানীটো ডাঙৰ হৈছে না। তাৰপিছত আপুনি তাৰাপুঙত গৈছিলে বোলে? তাৰাপুঙতো বপুং গৈছে, 7 দিন থাকিছে। 7 দিন থাকিছে। কেইবাৰ গৈছে? বপুং মই আপোনাৰ 2বাৰ যোৱা হ'ল। তাত আপুনি গৈ পেলাই তাত চিনাকি আছে নেকি? চিনাকি মানে মোৰ লগৰকেইটা আছে। লগৰকেইটা আছে? সিহঁতৰ লগত তাত সিহঁতক কৈছে নেকি আহি থাকিবি? কৈছে, একো নাই। তাত আপোনাৰ নিজৰ নিচিনা হৈ গৈছে। তাত যায় ভাত চাতো খাই সিহঁতৰ ঘৰতে থাকে। মই নামটো পাহৰি গৈছে মানে, মোৰ লগৰকেইটা মনত থাকে। আপুনি ক'ৰ পৰা যায়? খোজগাড়ী যায় নে গাড়ী যায়? চকীহোলাৰ পৰা যায় গাড়ী লৈ। এইফালে বলেৰ' পিকআপ যায় না? চকীহোলা ছাইডত পৰা বৰপুংলৈকে কিমান টাইমত গৈছে পাইছে আৰু তাত? আমি আপোনাৰ গৈছিলোঁ 2 ঘণ্টা নে 3 ঘণ্টা? আমি 9টাত গৈছিলোঁ। 9টাৰ পৰা তাত কিমান পায়? চকীহোলাৰ পৰা 9টা বজাত গৈছোঁ। আপোনাৰ তাত গৈ পাইছোঁগৈ 11টাত। বৰপুং 11টা? তাৰ বৰপুঙত 2 দিন থাকিছে। আকৌ তাৰ 2 দিন পাছত তেৰাপুং গৈছে। আপুনি বৰপুঙত স্কুটি পৰা ঘূৰি আছে নেকি? স্কুটি নাই যোৱা, গাড়ী লৈ খোজকাঢ়ি ঘূৰে। গাড়ীতে যায়, তাৰপৰা বেগ লৈ এনেকৈ চামান লৈ খোজকাঢ়ি ঘূৰে। মোৰ লগৰ 2জন বাইক লৈ গৈছে বৰপুং তেৰাপুং। মই নাই যোৱা। এতিয়া এইটো কোন গাঁৱত বোলে আপুনি চিনি পাই পেলাই সোমাইছে নেকি? এইটো গাঁৱৰ নাম চিনি পায় নেকি? এই গাঁৱত মই নামটো মানে চিনি নাপাওঁ। এনেই মই আহি থাকোঁ ইয়ালৈ সদায়। আগতো আহিছোঁ গাড়ী লৈ। আপুনি কৈছে মোৰ ঘৰত আহি আছে বোলে? আপোনাৰ ঘৰতে আহিছে। মই গাঁৱৰ মানে নামটো মানে মই নাজানো, নুসুধো মানে। এনেই দাধৰা বস্তি জানে আৰু তাত বেছি যায়। দাধৰা বস্তিত ঘূৰে। তাৰপাছত আপুনি দলমাৰা, এইটো দলমাৰা এৰিয়া হয়। আপুনি দলমাৰাটো কোনোবা গাঁৱৰ নামটো জানে নেকি এক জেগাত মান? এনেই দলামৰা মই আপোনাৰ দাধৰা বস্তিটো বেছি জানে। তাতে